तुमको अपनी मैं बना लूं, तेरी दुनिया मैं सजा दूं, तू मेरी ही तो है सोनिए। I love cheap thrills. My दिल goes आती है वो ऐसे चल के। জীবনৰে ৰেলগাড়ী যেনি তেনি চলিছে, খুব দুখৰ ভাৰ আজি বেছিকৈ বাঢ়িছে, দিনে ৰাতি কাম কৰি টোপনি মোৰ কমিছে, দুৰ্বল নহয় মই আশা কাষ চুবলৈ, সৰু চকু সৰু মন ডাঙৰ সপোন দেখো। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম চন্দন। আজি আমি লৈ আহিছোঁ ভিডিঅ'টো আৰম্ভণিত দেখা ষ্টেটাছকেইটা আপুনি কেনেধৰণে আপোনাৰ নিজৰ মোবাইলত বনাব পাৰিব। এই কাৰ্টুনৰ ডান্সবোৰ আপুনি ষ্টেটাছ হিচাপে বনাব হ'লে আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ। নহ'লে আপুনি আপোনাৰ মোবাইলত এপ ষ্ট'ৰত গৈ অতি সহজভাৱে ডাউনলোড কৰি ল'ব পাৰিব। মনত ৰাখিব, আপুনি এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত অপেন কৰোঁতে অকণমান সময় ল'ব। মই আগতে এই এপটো অন কৰি ৰাখিছোঁ, সেইবাবে একো সময় লোৱা নাই। এতিয়া আমি আহি গ'লোঁ এই এপটোৰ হোম স্ক্ৰীনত। এতিয়া আপুনি ইয়াত ষ্টাৰ্টিঙত ক্লিক কৰি এই এপটোৰ কিছুমান ফৰ্মেলিটি আছে, সেইবিলাক আপুনি অতি সহজভাৱে ফিল আপ কৰি ল'ব পাৰিব। এতিয়া আমি ডাইৰেক্ট এপটোৰ ভিতৰলৈ যাওঁ। এতিয়া আমি আহি গ'লোঁ এপটোৰ ষ্টাৰ্টিং পইণ্টত। ইয়াত আপুনি আপোনাৰ কেৰেক্টাৰৰ জেণ্ডাৰ ছিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ইয়াত দেখিব পাইছে যে বহুত ধৰণৰ নানা ধৰণৰ কেৰেক্টাৰ আছে। আপোনাৰ যিটো ভাল লাগে সেইটো ছিলেক্ট কৰি ল'ব। সকলো ছিলেক্ট কৰাৰ পিছত আপুনি এতিয়া দেখিব পাইছে যে ইয়াত কিছুমান হেয়াৰ ষ্টাইল আছে আৰু কাপোৰ আছে, সেইবিলাক আপুনি নিজৰ মন পচন্দৰ ছিলেক্ট কৰি ল'ব পাৰিব। আপুনি ইয়াত দেখিব পাইছে যে ইয়াত কিছুমান ফ্ৰী কইনছ দিয়া আছে। সেই কইনছবোৰ লৈ আপুনি আপোনাৰ কেৰেক্টাৰৰ মতে যিকোনো চাৰ্ট, টি চাৰ্ট, পেণ্ট সকলো কিনি ল'ব পাৰিব। আপোনাৰ মন পচন্দৰ সকলোবোৰ কিনাৰ পিছত এই ছেভ আইকনটোত ক্লিক কৰি ছেভ কৰি দিব। তাৰপিছত আপুনি ইয়াত কেৰেক্টাৰৰ নাম ইণ্টাৰ কৰিব। ফাইনেলি আমি আহি গ'লোঁ এপটোৰ হোম স্ক্ৰীনত। ইয়াৰ পৰা আপুনি এতিয়া নিজৰ মন পচন্দৰ ডান্সবোৰ বাছি ল'ব পাৰিব। এতিয়া আপোনাৰ মোবাইলত ডান্সবোৰ ছেভ কৰিব হ'লে এই প্লাছ আইকনত ক্লিক কৰি আপোনাৰ মন পচন্দৰ ডান্সবোৰ বাছিব পাৰিব। ইয়াত দেখিছে আপুনি বহুত ডান্স আছে, হট পিক্স, টুডেট, নিউ প'জ, ব্লেক পিংক আদি সকলো দেখিছে। এতিয়া মই আপোনালোকক দেখাম যে ইয়াৰ পৰা ভিডিঅ'টো কেনেদৰে ছেভ কৰিব লাগে। আমি ডান্স ছিলেক্ট কৰিছোঁ। এতিয়া অকণমান সময় ল'ডিং ল'ব। তাৰপিছত ইয়াত ছিংগল মেম্বাৰ আছিলে, সেইবাবে মই এজন ছিলেক্ট কৰিছোঁ। এতিয়া আপুনি বেকগ্ৰাউণ্ডত ক্লিক কৰি গ্ৰীণ কৰি ল'ব। তাৰপিছত আপুনি বেক আহি যাব। তাৰপিছত ছেভ আইকনটোত ক্লিক কৰি ভিডিঅ'টো ছেভ কৰি ল'ব। এই এপটোত আৰু বহুতো ফ্ৰী ডান্স আছে, আপুনি নিজৰ মন পচন্দৰ ডান্সবোৰ আপুনি বাছি ল'ব। এতিয়া আমি এই ভিডিঅ'টোত মিউজিক ঢালিব হ'লে কাইন মাষ্টাৰ অন কৰি ল'ম। এতিয়া আমি আহি গ'লোঁ কাইন মাষ্টাৰৰ হোম স্ক্ৰীনত। আজিৰ ভিডিঅ'টোৰ বাবে আমি 1:1 ৰেচিঅ' ছিলেক্ট কৰিম। তাৰপিছত আমি ইয়াত ঢালিম বেকগ্ৰাউণ্ড। আপুনি বেকগ্ৰাউণ্ডৰ বাবে ইউটিউবত যিকোনো এটা লাইটিং এফেক্টৰ বেকগ্ৰাউণ্ড ডাউনলোড কৰি লৈ ইয়াত বেকগ্ৰাউণ্ডটো দিব পাৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল দেখিব পাইছে যে মই বেকগ্ৰাউণ্ড ছিলেক্ট কৰি ল'লোঁ। এতিয়া আমি ইয়াত সেই কাৰ্টুন ডান্সটো এড কৰিম। চিম্পুলভাৱে লেয়াৰটোত গৈ পেলাই ক্লিক কৰি য'ত আপুনি সেই ডান্সটো ছেভ কৰিছিলে তাত গৈ পেলাই ডান্সটো ছিলেক্ট কৰি ল'ব। আপোনালোকে এতিয়া দেখিব পাইছে যে আমাৰ ডান্স ছিলেক্ট কৰা হৈ গ'ল। যিটো ডান্স এতিয়া ছিলেক্ট কৰিছিলে তাত টেপ কৰি ফুল কৰি ল'ব। ফুল কৰাৰ পিছত তলত ক্ৰমা কীত গৈ পেলাই ইনেবল কৰি দিব। ক্ৰমা কী অন কৰাত অলপ গ্ৰীণ গ্ৰীণ দেখি আছে, এতিয়া আমি ক্ৰমা কীত গৈ পেলাই অলপ এডজাষ্ট কৰি ল'ম। এতিয়া আমি আৰু এটা ডান্স এড কৰিম যিটো মই ছেভ কৰি ৰাখিছিলোঁ। আমাৰ দ্বিতীয়টো ডান্সো এড কৰা হৈ গ'ল। চিম্পুল আগৰ প্ৰচেছৰে এইটো তেনেকৈ বহাই ল'ব। এতিয়া আমি দ্বিতীয় ডান্সটোত ইন এনিমেশ্যন দিম। এতিয়া আপুনি নিজৰ মন পচন্দৰ যিকোনো এটা গান ইয়াত এড কৰিব। মই গান এড কৰি লৈছোঁ। আমাৰ গান এড কৰা হৈ গ'ল। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজি আমাৰ ষ্টেটাছ সম্পূৰ্ণভাৱে কমপ্লিট হৈ গ'ল। এতিয়া আপুনি চিম্পুলভাৱে ইয়াত ক্লিক কৰি পেলাই ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, এতিয়া সময় হৈছে বিদায় লোৱাৰ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।